Hey guys, welcome back to my Polas vlog. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ মন্দিৰত মেজি বনাম। তো আপোনালোকে চাব। তো বলক মেজিটো বনাওঁ। চাং বনাই আছোঁ। এই দাৰু হাৰিয়া কিবা অলপ এইটোৱে কওঁ গাইজ আমি এটা ভেলাঘৰ বনাইছোঁ। এইটো হৈছে প্ৰথমবাৰৰ বাবে এটা জ্বলাই দিছে কোন পিক্ষা যে আৰু এতিয়া নতুনকৈ আমি এটা আৰম্ভ কৰিছোঁ। এই পিক্ষাটো ধৰা পালি আমি প্ৰতি গুৰ ল'ম কলৰ চুচ দিবাৰ বাবে এইগিলাখন সাজু কৰি থকা হৈছে। এইবাৰ কওক কি ক'বা খুজিছিলি দাদা নিন্দা গাইজ নতুন মেলাখন চাই লওক ইয়াতে পুৰা দিছিল আমাৰ কোন পিক্ষা যে নৰপিক্ষা যে আমি বিচাৰি পোৱা নাই। এতিয়া আমি বিচাৰি আছোঁ চব গাইজ নতুন আমি চেষ্টা কৰি আছোঁ বনাব কিন্তু হোৱা নাই এতিয়ালৈকে। অলপ কলপাত দিবা আছে এয়া কাম চলি আছে ইফালে কাম চলি আছে। বহুত কষ্ট হৈছে আমাৰ চলি মাহাৰ পৰা আহি ড্ৰেছ খুলিব পৰা নাই গাইজ ডাইৰেক্ট কামত লাগিছে। ছুটি লাগিছে মাত্ৰ গাইজ ছুটি লাগিছে মাত্ৰ ছুটিত আহিয়ে কামত হৈছে আৰু এই বছে আমাৰ বহুত মেহনত কৰি আছে বহুত কাম কৰিছে যদিও আমি খবৰ হ'ব পৰা নাই ল'ব পৰা নাই। তই চাই থাকক ভিডিঅ'টো শেষলৈকে এই পংকজ দাৰ সৈতে। চ' গাইজ কণ্টেক্ট বিৰতি পাছত আহিলোঁ আৰু হ'ব না নহয় তাকে ভাবি আছোঁ আৰু বহুত কলপাত দিবলৈ বাকী আছে। এই ভাইটিসকলে আমাৰ কামটো কৰি আছে তোমালোকে এইটো ভালকৈ দিয়া গোটেই খৰি দিয়া খৰি আমাৰ ডিজে এই ভাগিনা বহুত কাম কৰি আছে বেচৰা আমাৰ নয়নক দেখাই দিয়ক বেচৰা বহুত দুখ লাগি নয়ন কোৱা গ'লে নয়ন বেচৰা বহুত দুখ লাগি আছে কষ্ট কৰি বনাইছিল একো নৰপিক্ষা যে পুৰা দিছে সেইটো আমি ধৰবা পাৰিলি তাক দিম বয়া দিম সঁচা এতিয়া পুৰা দিম আমি ধৰবা পৰা নাই বহুত চেষ্টা কৰি আছোঁ কি আবার চলি আছে নিমদা বুজ দাস টেল মি মোহিনী জুকু হে গাইছ মই ওপৰত যাই আছোঁ এইবাৰ বহুত কষ্ট কৰি ওপৰত যাই আছোঁ নিমদা মোহিনী জুকু দুজৰাস টেল মি এয়া হৈছে আমাৰ ভেলাঘৰ এই দুজৰাস টেল মি তলৰ পৰা এনেকুৱা দেখে আৰু ওপৰৰ পৰা এনেকুৱা দেখে। নিমদা এই চলাখান পিন্ধাই দিম তুহৰ ন मैं जा रहा हूँ इसी बाग में गाड़ी लेके मदद वाले नौरपिक्षा जाओ मैं कहाँ से जाऊंगा तुम कहाँ से जाओ कहाँ भी जाओ लेकिन आप बाबूजी का पैर कभी सूखने नहीं दूंगा। गाइस আমি এবাৰ এটা ভেলাঘৰত চলা পিন্ধাই দিম দি এডাল দিবি এই গাইছ এতিয়ালৈ হোৱা নাই চলা পিন্ধাবা এই নিমদা গাইছ বহুত কষ্ট হৈছে মোৰ একদম পাৰে কোৱা নাযায় আৰু বুজি নাপায় কিন্তু মোক লাৰু পিঠা বেছিকৈ নেদে খাবা একদম আমাৰ বদামৰ যি কষ্ট হৈছে নিমদা এই চাউল লৈ আহিছে কালি চাউল লৈ আহিছে ঘৰে ঘৰে লাৰু 3টাৰ বেছি পাব লাগিব মই 1 ঘণ্টা পাব লাগিব এই কি কষ্ট কৰি চলা পিন্ধাই আছে আমিহে জানে কেনে কষ্ট হৈছে। ইতা আমি চলা পিন্ধাম আপোনালোক চাব মহিনু জুকুৰ এই মহিনু ৰহাইছা এই মহিনু জুকুৰ ৰাইজক খুৱাই ঠকাবি তই শিখৰ লাগে না কষ্ট কৰি তাকে খুৱাব লাগে
11x আৰু দুখন চলা পিন্ধালি হৈ গেল হে সভাপতি বেগিয়া কাম আছে তোৰ লগত চাহ পানীৰ ব্যৱস্থা কৰিব লাগিছিল চাহ পানীৰ ব্যৱস্থা কৰিব লাগে হিচাপত এই কেইটা বাজিল থেন হা এইটো পেলাগৰ কাম কৰি নাই বহি আছে আমাৰ এইটো লোকেল লাজু এইটো ৱেলকাম বেক টু মাই ভেলাঘৰ চেনেল এইটো নিৰ্দেশ দি আছে লাগে সেইটো কি সুন্দৰ প্ৰতিভা চৌকা কোন মিলাই বনালি তই গাইজ মোটামুটি হ'ব লগা হ'ল মই কাম কৰা নাই বৰ্তমান মোক সেইকাৰণে গালি পাৰি আছে ঐ নিমদা হেমন্ত কাম কৰা বুলি ভাবে তোৰ পইচা বেছি কৰি কিনিলি শুন হ'ব লগা হ'লে আৰু প্ৰায় তো পংকজা আপুনি এই ভেলাঘৰৰ বিষয়ে কিবা কওক মই কি ক'ম বহুত কষ্ট হৈছে আমাৰ আৰু এটাটো পুৰা দিলে বেলেগে এইটো নৰবিকাশটো ধৰাত পৰিলে আমি কিবা এটা ব্যৱস্থা কৰিম বুলি ভাবি থৈছোঁ আৰু এইটো কোৱাটো ভুল যোনে আমাক ওলাই দিব পাৰে তাক 1000 টকা দিম পুৰস্কাৰ দিয়া হ'ব আমাৰ ৰাইজৰ পৰা যোনে এই কামটো কৰিছে এই মানুহটো যেনে ওলাই তাক 1000 টকা দিয়া হ'ব মানে যাই ধৰিব পাৰে য়েছ তাক মই 1000 টকা দিব আপুনি নিন্দা আপুনি নহয় ৰাইজে দিব এইটো ভাল লাগছে এইটো আমাৰ খা গোল বইস পানী মে এইটো চিঙিল আপুনি কিবা কওক এইটো মানে বান্ধাতে মই কৈছিলোঁ গুণা দি বান্ধবা এখন প্লাষ্টিকেদি বান্ধিছে সেইকাৰণে ছিঙিছে মোৰ ধাৰণা এইটো সো গাইস মিশন কমপ্লিট হৈ গেল আমাৰ একদম কমপ্লিট ভেলাঘৰ চেলাঘৰ সব কমপ্লিট হৈ গেল সো গাইস আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে মোৰ ফালৰ পৰা সকলোকে হেপী ভোগালী বিহু